গাইছ আমাৰ মহাজন আহি গ'ল মানে দেৰি হৈ গ'ল ন মাহঁতে অফিচতো গ'লোঁ গাইছ বহুতে মোক কমেণ্ট কৰি কৈ আছে কমেণ্ট মানে কি বহুতে হোৱাটছআপতো মেছেজ দি কৈ আছে ইনষ্টাগ্ৰামতো মেছেজ দি কৈছে যে বিকি তুমি বিশ্বকৰ্মা পূজাৰ দিনাখন চাইকেলখন নেদেখালা বুলি মানে চাইকেলখন কিয় নেদেখালা এতিয়া কৈছোঁ মানে কেছটো এনেকুৱা যে মই বিশ্বকৰ্মা পূজাত ঘৰত নাছিলোঁ সেইটো বহুতেই জানে বহুতে নাজানেও চ' মই আছিলোঁ মিৰ্জা চাইডে গৈছিলোঁ মিৰ্জা ফালে চ' সেইকাৰণে মই ঘৰত নাছিলোঁ আৰু চাইকেলখন মানে মই লগ নাপালোঁ আৰু বিশ্বকৰ্মা পূজাৰ দিনাখন চ' ঘৰত ভণ্টি আছিলে ভণ্টিকে মই ধুব দিলোঁ মজাকৈ চ' এইখন গামোচা এটা লগাইছিলোঁ এখন গামোচাখনো মজাকৈ আৰু লগালে সেই আৰু এতিয়া মানে অলপমান চাইকেল লেতেৰা হ'ল আৰু মই এবাৰ ধুম পিছত মানে বিশ্বকৰ্মা পূজাৰ দিনাখন যিহেতু লগ নাপালোঁ চাইকেলখন সেইকাৰণে এবাৰ দেখাই দিলোঁ আৰু বহুতে যিহেতু কমেণ্ট কৰি কৈ আছে যে বিকি তুমি বিশ্বকৰ্মা পূজাৰ দিনাখন চাইকেলখন নেদেখালা বুলি তুমি এইখন যিহেতু ৰাইড কৰি আছা এইখন নেদেখালা চাওক মানে মই যিহেতু ঘৰত নাছিলোঁ এই কিবা এটা ইম্পৰ্টেণ্ট কামৰ কাৰণে মই ওলাই যাব লগা হ'ল চ' সেইকাৰণে মই চাইকেলখন দেখাব নোৱাৰিলোঁ কিন্তু বিশ্বকৰ্মা পূজাৰ দিনাখন কোনেনো ঘৰত থাকিবলৈ ইচ্ছা নকৰে চবেতো ঘৰতে যি বস্তু আছে সেইবিলাককে ধুবলৈ ইচ্ছা কৰে ন কিন্তু ইম্পৰ্টেণ্ট কাম এটাৰ কাৰণে মই ওলাই যাব লগা হ'ল সেইকাৰণে মই নাহিলোঁ আৰু তাতে থাকি গ'লোঁ সেইটোৱে সেইকাৰণে বহুতে মানে মোক কৈ আছে যে তুমি বিশ্বকৰ্মা পূজাৰ দিনাখন চাইকেলখন নেদেখালা কিবা হেণ্ডেন কিবা কিবি কৈ আছে সেইকাৰণে তোমালোকে কওঁ যোনে যোনে মোক কৈ আছা যে মোৰ মানে চাইকেলখন সেইটো কাৰণে নেদেখালোঁ যে মোৰ ইম্পৰ্টেণ্ট কাম আছিল সেইকাৰণে চ' মই ওলাই গ'লোঁ সেইটোৱে আৰু বাকী একো নাই আৰু ভিডিঅ'টো সকলো চাই থাকক আজি ভিডিঅ'টো অলপমান ভাল হ'ব মানে অলপমান ওলাই চলাই যাম ক'ৰবাত যাম আৰু বহুত দিনৰ পিছত আমাৰ নিক বাবুক লগ পাম চ' সেনেকুৱা আৰু চ' ভিডিঅ'টো চাই থাকক আৰু এতিয়া মজাকৈ মানে ৰাতিপুৱা এতিয়া 9টা 9:30মান বাজিল আৰু মজাকৈ গা চা ধুই কেনে মই ডিউটিত যাওঁ ডিউটিৰ পৰা বাহিৰে ঘৰত আহিম ঘৰৰ পৰা আকৌ যাম আৰু ক'ত যাম চাই থাকক আৰু চাই দীপাংকৰ ছিলে না ভৰলো খালি করে ভরলো ও গাড়ি ভরলো ও গাইজ ফাইনেলি আহি পাই গ'লোঁ ভৰলো আৰু এতিয়া ভৰলো পৰা ক'ত যায় যাম আৰু চাই থাকক আমি জানো ভাই ও ভাই সাহাব গাইজ যেনে গৰম ও মাই গড আৰু এতিয়া মজাকৈ আহি পাই গ'লোঁ ভৰলো আৰু মাছ মাৰি লওঁ গৰম হৈ যাব আৰু মজাকৈ সেইফালে দীপাংকৰহঁত আগত গৈ আছে আৰু মানে এনেকুৱা যাম ন মানে কি ক'ম আৰু ত' মানে আৰু কিবা কিবি আৰু ত' চাই থাকক কেমেৰা অনে হৈছে ও ভাই চাহাব নিকক লগ পাই গ'লো 10 বছৰৰ পাছত আমাৰ মানে এদিন হ'লে না 1 বছৰ পুৰা মানে বহুত হৈ যায় চ' পুৰা আৰু লগ পাই গ'লো আমাৰ পাৰ্টনাৰক The next day. অ'কে গাইজ আজি হ'ল নেক্সট ডে আৰু যোৱাকালিতো কালিহে দেখা পালেই মানে গধূলি মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু আন্ধাৰ হৈ গ'ল আৰু মানে অলপ বিজি আছিলোঁ চ' সেইকাৰণে ভিডিঅ' কৰিব পাহৰি গ'লোঁ আৰু আজি হ'ল নেক্সট ডে আৰু গাইজ এতিয়া মজাকৈ গৈছোঁ ভেকচিন ল'ব মানে মই ডিউটিত গৈছিলোঁ ডিউটিৰ পৰা আহিলোঁ মানে তাত কৈছোঁ যে মই আজি ভেকচিন ল'ম চ' সোনকালে যাওঁ আজি মানে ফাৰ্ষ্ট ড'জ ল'ম ন চ' সেইকাৰণে আৰু তাৰ মানে অফিচৰ পৰা ক'লে আৰু যে যোৱা লোৱাগৈ তাৰপিছত গাইজ মজাকৈ ঘৰত আহিলোঁ আৰু মজাকৈ কাপোৰ চাপোৰ মানে পিন্ধি ল'লোঁ আৰু গা চা ধুলোঁ চাওক চুলি ভিজি আছে পূৰা চুলিখিনি কাটিব লাগিব নেকি লাগিব চাগে মজাকৈ অলপ কাটিম এনেকৈ পূৰা কৰিম আৰু কিবা এটা চব মজাকৈ গা চা ধুই ল'লোঁ আৰু গৰমো লাগিছোঁ আৰু এতিয়া মজাকৈ ভেকচিন ল'ব চাওঁ আৰু ভেকচিন ল'বৰ কাৰণে মই ভাইটি আৰু মই যাম চ' গাইজ ব'লক ভাইটি ঘৰৰ বাহিৰত ৰখি আছে আৰু মানে সিয়াৰ ঘৰো মোৰ লগতে ন চ' সি ৰখি আছে বাহিৰত আৰু মজাকৈ যাব লাগে লেটছ গ' গাইজ আমাৰ মহাজন আহি গ'ল আধা কাৰ্ড লৈছে না লৈছিলোঁ অঁ ময়ো লৈছোঁ টেবুল অ' গাইজ এতিয়া মজাকৈ গৈছোঁ ভাইটি আৰু মই ভেকচিন ল'বৰ কাৰণে গৈছোঁ আৰু এতিয়া আৰু মজাকৈ চাই থাকক আৰু আমাৰ ওচৰতে দি আছে চ' তাতে যাম আৰু ভেকচিনটো ল'বৰ কাৰণে এই গাড়ী আছে দেই আৰু গাড়ী এতিয়া পাম আৰু এতিয়া পূৰা পাম আৰু অলপ আগত অকণমান আগত এই মানুহটো যে আহি আছে এইখিনিতে আৰু কিবা আছেনে নাই আৰু তাত যায় চাব লাগিব এই চেচি যা আৰু গাইজ আজি এইখনতে আহিছিলোঁ মানে ভেকচিন ল'বৰ কাৰণে কিন্তু আজি বন্ধ মানে দেৰি হৈ গ'ল ন মাহঁতে অফিচতো গ'লোঁ চাহঁতে দেৰি হৈ গ'ল এতিয়া কালি ল'ব লাগিব আৰু ব'ল কালি ল'ব লাগিব আৰু এতিয়া মজাকৈ ঘৰত যাব লাগে আৰু মানে কি হ'ল বন্ধ না মানে মোক আহিব দিছিল সোনকালে আৰু মাহঁতে দেৰি হৈ গ'ল অলপ ঘৰত যাওঁ ঘৰত যাই কি কৰোঁ দেখা আছে আৰু
তেৰি গাইজ পূৰা কেছটো বেয়া হৈ গ'ল মানে গ'লোঁ ভেকচিন ল'বৰ কাৰণে কিন্তু ভেকচিনৰ হেৰিয়ে বন্ধ দেখোন এই খোলে এতিয়া আৰু বেলেগ দিনাহে ল'ব লাগিব আৰু মায়ে ফোন কৰি কৈছিলে যে চাইকেল নাতে আছে মায়ে ফোন কৰি কৈছিলে যে সোনকালে যাবি বুলি মোৰ আৰু অলপ দেৰি হৈ গ'ল না সেইকাৰণে অলপ মানে প্ৰব্লেমেই হৈ গ'ল আৰু মায়ে কৈছিলে যে সোনকালে যাবি বাবু তই সোনকালে লৈ আহিবি আৰু ইফালৰ পৰা মই অফিচৰ পৰা আহোঁতে মানে অলপ দেৰি হৈ গ'ল না সেইকাৰণে ডাঙৰ প্ৰব্লেম হৈ গ'ল এতিয়া মোৰ চাইকেলখন সোমাই আছিল চাইকেলখন লাগে নে বাহিৰত থলোঁ তাৰপিছত কৈছোঁ ৰখ বাকীখিনি কি হৈ আছোঁ কালিও কৈছোঁ আজিও কৈছোঁ এই দেৰি আজি মানে গৈছিলোঁ ঠিকেই ভেকচিনটোৱে নাপালোঁ না আজি ল'ব লাগিছিল অফিচতো মানে খুজি আছে না মই মানে লোৱা নাছিলোঁ চ' সেইকাৰণে আৰু ল'ব দিছিলে গ'ল আৰু আজি ভেকচিন টাটা বাই বাই